গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ৰাতিপুৱা উঠি ভাবিলোঁ পুৰিৰ লগত চাহ খাওঁ, সেইকাৰণে পুৰি ভাজি ল'লোঁ। এতিয়া চাহ বহাই দিম আৰু মোৰ পুৰি ভজা হৈ গ'ল। আজি যিহেতু ৰবিবাৰ, দোকান নাই মোৰ, তো ভাবিলোঁ ঘৰতে কিবা বনাই খাওঁ। এই বিস্কিট চাহ আৰু কিমানে খাম, ভাল নালাগে সদায় সদায় খাই। দোকান থাকিলেতো এনেকুৱা ঘৰত বনাই খাব নোৱাৰোঁ, দৌৰা দৌৰিকৈ দোকান যাব লাগে। এতিয়া মোৰ চাহ হৈ গ'ল, মই কাপত ওলাই ল'লোঁ, খাম এতিয়া। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ফেচবুকত চালে ফ'ল' কৰি দিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ইয়াতে পুৰি বহুত সোৱাদ হৈছে। চাহ পুৰি, আজি সুদা চাহ আৰু পুৰি বনাইছোঁ, আৰু চব্জি বনোৱাৰ সময় নাই, দেৰিকৈ উঠছোঁ। চাহ আৰু পুৰিয়ে বহুত সোৱাদ হৈছে, কিনি খোৱাতকৈ নিজে বনাই খাইছোঁ যে বহুত সোৱাদ লাগিছে। আজি বহুত দিন পিছত নিজে বনাই খালোঁ। চানডে